ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক দেখুৱাম কেনেকৈ যিকোনো এডাল ৰেখাখণ্ড সৰলৰেখা বা ৰশ্মিৰ সমান্তৰালভাৱে আন এডাল ৰেখাখণ্ড সৰলৰেখা নাইবা ৰশ্মি অংকন কৰা হয়। ধৰি লৈছো AB এডাল ৰেখাখণ্ড আৰু এই ৰেখাখণ্ডৰ সমান্তৰালকৈ আন এডাল ৰেখাখণ্ড অংকন কৰিব লাগে। ধৰা হ'ল D এটা বিন্দু যিটো বিন্দুৰ মাজেৰে AB ৰ সমান্তৰালকৈ ৰেখাখণ্ডডাল আমি অংকন কৰিম। এতিয়া D বিন্দু আৰু AB ৰেখাখণ্ডৰ যিকোনো বিন্দু সংযোগ কৰি এডাল ৰেখাখণ্ড অংকন কৰিম। এই ৰেখাখণ্ডডালে AB ৰেখাখণ্ডক ছেদ কৰা বিন্দুটোক C বিন্দুৰে নামকৰণ কৰিছো। এতিয়া কম্পাছৰ কেন্দ্ৰটো C বিন্দুত ৰাখি কম্পাছৰ যিকোনো ব্যাসাৰ্ধৰে আমি এটা বৃত্তচাপ অংকন কৰিম যাতে বৃত্তচাপটোৱে CB আৰু CD ৰেখাখণ্ড দুডালক ছেদ কৰে। বৃত্তচাপটোৱে CB ৰেখাখণ্ডক ছেদ কৰা বিন্দুটোক M আৰু CD ৰেখাখণ্ডক ছেদ কৰা বিন্দুটোক N এৰে নামকৰণ কৰিছো। আগৰ সমান ব্যাসাৰ্ধৰে এতিয়া কম্পাছৰ কেন্দ্ৰটো D বিন্দুত ৰাখি আমি আৰু এটা বৃত্তচাপ অংকন কৰিম যাতে এই বৃত্তচাপটোৱে CD ৰেখাখণ্ডক ছেদ কৰে। বৃত্তচাপটোৱে CD ৰেখাখণ্ডক কটাকটি কৰা বিন্দুটো F বিন্দুৰে নামকৰণ কৰিছো। এতিয়া কম্পাছত ব্যাসাৰ্ধটো এনেভাৱে মিলাই লম যাতে কম্পাছৰ কেন্দ্ৰটো M বিন্দু থাকে আৰু পেন্সিলৰ জোঙা অংশটো N বিন্দুত থাকে। অৰ্থাৎ কম্পাছৰ ব্যাসাৰ্ধটো MN বিন্দু সংযোগী ৰেখাখণ্ডডালৰ দৈৰ্ঘ্যৰ সমান লৈ কম্পাছৰ কেন্দ্ৰটো F বিন্দুত ৰাখি এটা বৃত্তচাপ অংকন কৰিম যাতে এই বৃত্তচাপটোৱে দ্বিতীয়বাৰ অহা বৃত্তচাপটো কটাকটি কৰে। বৃত্তচাপ দুটাই কটাকটি কৰা বিন্দুটো H বিন্দুৰে নামকৰণ কৰিছো। এতিয়া স্কেলপাত ব্যৱহাৰ কৰি D আৰু H বিন্দুক সংযোগ কৰি PQ ৰেখাখণ্ড অংকন কৰিছো। PQ ৰেখাখণ্ডডালেই হ'ল AB ৰেখাখণ্ডডালৰ সমান্তৰাল ৰেখাখণ্ড। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। লগতে লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব। ধন্যবাদ।